হাই ফ্ৰেণ্ডছ আজি সকলোকে কওঁ যে ঠাণ্ডা দিনত সকলোৰে স্কিনখন খুব ড্ৰাই হৈ যায়, টানি টানি ধৰে। সেইবাবে আমি ৰাতি শোৱাৰ আগত মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰি মই আপোনালোকক দেখাম যে এই ড্ৰাইনেছটোৰ পৰা কেনেকৈ বাচিব পাৰি। আমি শোৱাৰ আগত ৰাতি আমি এল'ভেৰা জেল তাৰপিছত গোলাপ জল তাৰপিছত ভিটামিন ই কেপচুল, এইটোতো সকলোৱে ব্যৱহাৰ কৰি চাগে, ছোৱালীবিলাকে গম পায়। এই তিনিটা একেলগে মিক্স কৰি ল'ম। অকণমান এল'ভেৰা জেল ল'ম, নিজৰ স্কিনখনত হোৱাকৈ। তাৰপিছত এয়া ভিটামিন ই কেপচুলটো তাত লগত লৈ ল'ম। এয়া তাৰপিছত ল'ম গোলাপ জল। মই হাততে মিক্স কৰি দেখাইছোঁ আপোনালোকক। অকণমান গোলাপ জল ল'ম। তাৰপিছত এইখিনি আঙুলিৰে মিক্স কৰিম, স্কিনত ভালদৰে লগাই ল'ম। গ্ল' কৰে স্কিনখন। আৰু আপোনালোকৰ যিটো ঠাণ্ডা দিনৰ স্কিন ড্ৰাই হৈ যোৱা প্ৰব্লেমটো, সেইটো বহুত বেছি ভাল পাব বুলি মই ভাবোঁ। মই যিহেতু লগাওঁ। মোৰ যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।